হাই ফ্ৰেণ্ডছ, কি খবৰ? ভালনে সকলোৰে? মই বৰ্তমান ভালে আছোঁ। আশা কৰোঁ আপোনালোকৰো ভাল। বহুত দিন হ'ল মোৰ কিছুমান ঘৰুৱা প্ৰব্লেমৰ কাৰণে মই ভিডিঅ' দিব পৰা নাছিলোঁ, আৰু এতিয়াৰ পৰা মই আপোনালোকলৈ ভিডিঅ' আগবঢ়াই যাম আৰু কিছুমান ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ। আজি মই আপোনালোকলৈ এটা ৰেচিপি লৈ আহিছোঁ। সেই ৰেচিপিটো হৈছে বহুতে খাই ভাল পোৱা চিংৰা ৰেচিপি। মই খাই বহুতে ভাল পাওঁ। আপোনালোকে খাই কেনেকুৱা পায় মোক কমেণ্ট কৰি জনাবচোন। এতিয়া আমি দেৰি নকৰি ভিডিঅ'টিৰ মাজলৈ যাওঁ বলক, আৰু চিংৰা বনাবলৈনো আমাক কি বস্তু প্ৰয়োজন হয় তাকে চাই লওঁ বলক। চিংৰা বনাবলৈ মই ব্যৱহাৰ কৰিছোঁ 1 কাপ ময়দা, আধা কাপ মটৰ, 3টা মিডিয়াম চাইজৰ আলু বইল কৰি লৈছোঁ, গৰম মছলা লৈছোঁ সৰু চামুচেৰে আধা চামুচ, ধনিয়া পাউডাৰ লৈছোঁ সৰু চামুচেৰে আধা চামুচ, হালধি লৈছোঁ আধা চামুচ, আদা নহৰু পেষ্ট লৈছোঁ, এটা পিঁয়াজ লৈছোঁ মিডিয়াম চাইজৰ সৰু সৰুকৈ কাটি লৈছোঁ, জলকীয়া লৈছোঁ এটা, নিমখ আপোনালোকে আন্দাজমতে ল'ব। চিংৰাকেইটা ফ্ৰাই কৰিবলৈ ৰিফাইন লৈছোঁ। এটা ডাঙৰ পাত্ৰত ময়দাখিনি লৈ লৈছোঁ। আৰু ইয়াত মই সৰু চামুচেৰে 4 চামুচ ৰিফাইন দি এইখিনি ভালকৈ মিহলাই ল'ম। অকণমান নিমখ দি দিছোঁ। আকৌ এইখিনি ভালকৈ মিহলাই ল'ম। এতিয়া ইয়াতে মই অলপ পানী এড কৰি এটা ডো প্ৰস্তুত কৰি ল'ম। পানীখিনি একেবাৰতে দি নিদিব, অলপ অলপকৈ দিব। আমি ৰুটি বনাওঁতে যেনেকুৱা এটা ডো আমাক লাগে ঠিক তেনেকুৱা ধৰণৰ হ'লেই হ'ব। এয়া আমাৰ ডোটো ৰেডি হৈ গৈছে। এইখিনি আপোনালোকে ভালদৰে মঠি ল'ব, নহ'লে চিংৰা ভাল নহ'ব। এইটো মই ওচৰৰ পৰা দেখুৱাই দিছোঁ। এতিয়া এইটো মই এনেকৈ 10 মিনিটমান ঢাকি থৈ দিম। লোৱা আলুকেইটা ভাঙি ল'ম। একেবাৰে মিহিকৈ ভাঙি নিদিব, অলপ গোটা হৈ থাকিবলৈ দিব। ইমানটো জোখত ৰাখিলে হৈ যাব আলুখিনি। এতিয়া মই গেছটো অন কৰি ইয়াত এখন পেন পাতি দিছোঁ, আৰু পেনখন গৰম হোৱাৰ লগে লগে ইয়াতে মই ডাঙৰ চামুচেৰে এচামুচ তেল দিম। এতিয়া তেলখিনি গৰম হৈ গ'ল, আৰু ইয়াতে মই এতিয়া কাটি থোৱা পিঁয়াজখিনি দি দিম। লগতে মই জলকীয়া কেইটাও দি দিছোঁ। গেছটো মিডিয়ামত ৰাখিব লাগে। পিঁয়াজখিনি অকণমান ৰঙচুৱা হোৱালৈকে ভাজি থাকিম। এয়া হৈ গৈছে পিঁয়াজখিনি, আৰু ইয়াতে এতিয়া মই মটৰখিনি দি দিম। মটৰখিনি মই অকণমান বইল কৰি লৈছিলোঁ। এতিয়া এইখিনি মই সিজিবলৈ দিম, ঢাকন মাৰি দিম। মই 3 মিনিটৰ পিছত ঢাকনখন খুলি দিছোঁ, আৰু এইখিনি এবাৰ লৰাই ল'ম। আৰু ইয়াতে মই যিখিনি মছলা ৰেডি কৰিছিলোঁ সেইখিনি দি দিম। নিমখ আপোনালোকে নিজৰ সোৱাদ অনুসৰি দি ল'ব। আদা নহৰুখিনি পিঁয়াজ দিওঁতে লগতে দি ল'ব লাগে, মই পাহৰি গ'লোঁ, সেইটো কাৰণে মই এতিয়া দি দিছোঁ। এতিয়া মই ইয়াতে আলুখিনি দি দিম। আলুখিনি ভালদৰে মিক্স কৰি ল'ব। এতিয়া মোৰ এইখিনি ভালদৰে মিক্স হৈ গ'ল।
মিক্স হোৱাৰ পিছত 1-2 মিনিট ভাজিলে হ'ব বেছিকৈ ভাজি থাকিব নালাগে যিহেতু আলুটো বইল কৰাই আছিলে আগত মটৰখিনিও মই বইল কৰিয়ে লৈছোঁ আদা নহৰুৰ কথাটো মই আকৌ কৈছোঁ আদা নহৰু আপোনালোকে পিঁয়াজ দিওঁতে লগতে দি ল'ব মই পাহৰি গ'লোঁ সেইটো কাৰণে মই পিছত দিলোঁ এতিয়া মোৰ এইখিনি হৈ গৈছে এতিয়া মই গেছটো অফ কৰি দিম 10 মিনিট হৈ গ'ল এয়া এতিয়া মই এইখিনি আকৌ এবাৰ ভালকৈ মঠি ল'ম হৈ গৈছে এতিয়া আমি ৰুটি বনাওঁতে যেনেকৈ গোল গোল কৰি লওঁ ঠিক তেনেকৈ গোল গোল কৰি ল'ম এইকেইটা মোৰ ৰেডি হৈ গ'ল এতিয়া মই ইয়াত অলপ ময়দা দি লৈছোঁ এইটো মই বেলি ল'ম এয়া মোৰ ৰুটিখন বেলা হৈ গৈছে প্ৰথমখন আপোনালোকে বেছি ডাঠো নকৰিব আৰু বেছি পাতলাও নকৰিব ইমানটো জোখতে ৰাখিব এনেকৈ মই গোটেইকেইখন বেলি ল'ম এয়া মোৰ আটাইকেইখন ৰেডি হৈ গ'ল ইয়াৰ মাজেৰে মই কাটি দিম আৰু ইয়াৰ এটা ভাগ মই উঠাই ল'ম আৰু ইয়াৰ এটা অংশ এইফালে দি ইয়াত মই পানী লগাই দিম আৰু এইফালৰ অংশটো ইয়াত লগাই দিম আৰু অলপ জোৰ দি এনেকৈ টিপি দিব মন কৰিব যাতে ইয়াত কোনো ধৰণৰ ফুটা ওলাই নাথাকে মই যেনেধৰণে কৰিছোঁ তেনেধৰণে কৰিব আৰু মই যিখিনি চব্জি ভাজি ৰাখিছিলোঁ তাৰ পৰা ইয়াত 3 চামুচ দি দিম আৰু ইয়াৰ চাৰিওফালে এনেদৰে পানী লগাই দিব পানী লগাই এনেকৈ লগ খুৱাই দিব এয়া মোৰ প্ৰথমটো চিংৰা ৰেডি হৈ গ'ল এতিয়া মই গোটেইখিনি এনেকৈ বনাই ল'ম এয়া মোৰ চিংৰা কেইটা ৰেডি হৈ গ'ল এতিয়া এইকেইটা মই ফ্ৰাই কৰিম মই এতিয়া দিম ৰিফাইন তেল তেলখিনি বেছি গৰম হ'ব নালাগে এনে অলপ গৰম হ'লে হৈ যাব এতিয়া ইয়াত মই এটা চিংৰা দি দিছোঁ দেখিছে ইমানটো জোখত দিলে হ'ব আৰু জুইটো মিডিয়ামত ৰাখিব ইয়াতে মই 3টা দি দিছোঁ এটা সাইড গোল্ডেন কালাৰ হোৱালৈকে ফ্ৰাই কৰি থাকিম এতিয়া মই লুটিয়াই দিছোঁ
এয়া মোৰ প্ৰথমকেইটা চিংৰা হৈ গৈছে। এইকেইটা মই কাঢ়ি ল'ম। এয়া আমাৰ চিংৰা ৰেডি হৈ গ'ল। যদি আপোনালোকৰ ভিডিঅ'টি চাই ভাল লাগিল তেন্তে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু যদি আমাৰ চেনেলটো নতুনকৈ আহিছে তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ সামৰিছোঁ, ধন্যবাদ।